ধেমাজিত অনুষ্ঠিত হোৱা সদৌ অসম মাইনা পাৰিজাতৰ বাৰ্ষিক অধিৱেশনত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা কবিতা আবৃত্তি প্ৰতিযোগিতাত অষ্টম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় দক্ষিণ কামৰূপৰ চাম্পোপাৰাস্থিত ইছলামিক শিশু নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী সাবিনাৰা পাৰবিনে। গুৱাহাটী জিলা মাইনা পাৰিজাতৰ অধীনত গৰৈমাৰীস্থিত লুইতপুৰীয়া মাইনা পাৰিজাতৰ তৰফৰ পৰা যোগদান কৰা সাবিনা পাৰবিনে ধেমাজিত অনুষ্ঠিত হোৱা সদৌ অসম মাইনা পাৰিজাতৰ অধিৱেশনত গৌৰৱ কঢ়িয়াই আনিছে দক্ষিণ কামৰূপবাসীলৈ। আজি চাম্পোপাৰাস্থিত ইছলামিক শিশু নিকেতনত আনুষ্ঠানিকভাৱে সাবিনাৰা পাৰবিনক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা লুইতপুৰীয়া মাইনা পাৰিজাতৰ সভানেত্ৰী কাঞ্চন চৌধুৰী। কাঞ্চন চৌধুৰীয়ে সভাখনত উপস্থিত থাকি অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰীসকলক নিজৰ মাজত লুকাই থকা প্ৰতিভাক মুকলিকৈ প্ৰকাশ কৰাৰ বাবে আহ্বান জনায়। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যিকোনো ধৰণৰ সহায় সহযোগিতা আৰু পৰামৰ্শ দিয়াৰ বাবে লুইতপুৰীয়া মাইনা পাৰিজাত প্ৰস্তুত বুলিও উল্লেখ কৰে। সভাখনত উপস্থিত থাকে ইছলামিক শিশু নিকেতন চাম্পোপাৰাৰ পৰিচালন সঞ্চালক জয়নুল আবদিন, অধ্যক্ষ মুস্তাফা আহমেদ আৰু কেইবাগৰাকীও জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে স্থানীয় মুৰব্বী আৰু অভিভাৱক অভিভাৱিকাসকল। আজি আমি ইছলামিক মডেল স্কুলৰ আমন্ত্ৰণ ৰক্ষা কৰি আমি ইয়াত উপস্থিত হৈছিলোঁ। আমি এইখন বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল তাই সাবিনাৰা পাৰবিন। আমাৰ লুইতপুৰীয়া মাইনা পাৰিজাতৰ পৰা তেওঁ গুৱাহাটী জিলাৰ হৈ প্ৰতিনিধিত্ব কৰি ধেমাজি জিলা অধিৱেশনত তেওঁ ৰাজ্যিক পৰ্যায়ত অষ্টম স্থান দখল কৰিছিল কবিতা আবৃত্তি কৰি। আৰু তাইক আজি এই বিদ্যালয়ৰ পৰা সম্বৰ্ধনা জনালে, তো আমি খুব নথৈ আনন্দিত। আৰু এইখন বিদ্যালয়ত আমি দেখিছোঁ যথেষ্ট প্ৰতিভা লুকাই আছে। গতিকে আমি অভিভাৱক অভিভাৱিকাসকলৰ লগতে শিক্ষাগুৰুসকলক অনুৰোধ জনাম যে তেখেতসকলৰ এই প্ৰতিভাসমূহ অকণমান আগুৱাই লৈ যাবলৈ আমাৰ গৰৈমাৰী লুইতপুৰীয়া মাইনা পাৰিজাতৰ লগত যাতে তেখেতসকলে যোগাযোগ কৰে আৰু আমি এই চেষ্টা অব্যাহত ৰাখিম। যে আমি ইছলামিক মডেল স্কুলৰ আমন্ত্ৰণ ৰক্ষা কৰি আমি ইয়াত উপস্থিত হৈছিলোঁ। আমি এইখন বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল তাই সাবিনাৰা পাৰবিন। আমাৰ লুইতপুৰীয়া মাইনা পাৰিজাতৰ পৰা তেওঁ গুৱাহাটী জিলাৰ হৈ প্ৰতিনিধিত্ব কৰি ধেমাজি জিলা অধিৱেশনত তেওঁ ৰাজ্যিক পৰ্যায়ত অষ্টম স্থান দখল কৰিছিল কবিতা আবৃত্তি কৰি। আৰু তাইক আজি এই বিদ্যালয়ৰ পৰা সম্বৰ্ধনা জনালে, তো আমি খুব নথৈ আনন্দিত। আৰু এইখন বিদ্যালয়ত আমি দেখিছোঁ যথেষ্ট প্ৰতিভা লুকাই আছে। গতিকে আমি অভিভাৱক অভিভাৱিকাসকলৰ লগতে শিক্ষাগুৰুসকলক অনুৰোধ জনাম যে তেখেতসকলৰ এই প্ৰতিভাসমূহ অকণমান আগুৱাই লৈ যাবলৈ আমাৰ গৰৈমাৰী লুইতপুৰীয়া মাইনা পাৰিজাতৰ লগত যাতে তেখেতসকলে যোগাযোগ কৰে আৰু আমি এই চেষ্টা অব্যাহত ৰাখিম।